আৰু যেতিয়ালৈ এই বিল ক্লিয়াৰ নহ'ব তেতিয়ালৈ শৰাইঘাট দলং বৰাক নদীৰ ওপৰতে থাকিব, কোনেও একো লৰচৰ কৰিব নোৱাৰে। এতিয়া কৰা কৰি যোৱা। জীৱনত সফল হ'ব লাগিলে কি কি কৰিব লাগিব তুমি কেইটামান উপায় দেচোন। আচ্ছা দে, তুমি আগতে কোৱাচোন তুমি ক'ত বিফল হৈছা? মই ক'তো সফল হ'ব পৰা নাই বুজিছা। কি যে হ'ব, কি কৰি যে খাম ভৱিষ্যতত, মানে সেইবিলাক ভাবি ভাবি মানে মাথাই ব্ৰেইন হৈ গৈছে। আচ্ছা, কথা মানে সেইটোহে। তুমি এটা কাম কৰা, তুমি গৰুকে পোহা কেইটামান, গাই গৰুৱে গাখীৰ দিব আৰু তুমি সেই গাখীৰখিনি বিক্ৰী কৰি খাব পাৰিবা, বুজিছা? গাই গৰুৱে গাখীৰ দিয়ে পিছে? গাই গৰুৱে গাখীৰ নিদিলে তোৰ কি হেৰি নেকি? দাদি, কথাটো অলপ ভাবি চোৱা। গাই গৰুৱে নিজে নিজে গাখীৰ দিয়ে নে আমি জোৰ জবৰদস্তি টানি টানি উলিয়াই আনো? কথাটো পিছেতো নোহোৱা নহয়। সেইবিলাক তুমি ভাল কথা কৈছা দেই। তেতিয়াহ'লে মুৰ্গী পুহিবি, মুৰ্গীয়েতো দিব নিজে নিজে কণীটো উলিয়াই, নে সেইটোকো গুটিয়াই গুটিয়াই উলিয়াই লৈ আহিবা? তাকেই, মই যে জীৱনত কি কৰি খাম নহয়। ছাৰকে সুধিব লাগিব আৰু মোৰ জীৱনত কি আছে। গুড মৰ্ণিং ছাৰ। গুড মৰ্ণিং, ভালনে তোমালোকৰ? ছাৰ মোৰ ভাল নহয়। ৱাও, তোমাৰ আকৌ কি হ'ল? তোমাৰ তেনেকুৱা ভাল নহ'বলগীয়া কিনো আছে? ছাৰ মই বহুত চিন্তাত পৰিছোঁ। চিন্তা কৰি কৰি মানে মাথাই ব্ৰেইন হৈ গৈছে, মই তথাপিও পাৰ পোৱা নাই। কচোন তোমাৰ কি চিন্তা হৈছে? ছাৰ জীৱনত মই এটা কামতো সফল হোৱা নোৱাৰো। যিটোৱে কামত হাতত দিওঁ মানে সেইটোৱে কামতেই বিফল হৈ যাওঁ ছাৰ। কি কৰিম যে কি নকৰিম, জীৱনটো মানে কি হ'ব মানে ভাবি ভাবি মাথাই ব্ৰেইন হৈ আহিছে ছাৰ। সেইবিলাক তুমি এতিয়াই ভাবি চিন্তি থাকিব নালাগে, বুজিছা? এতিয়া তোমাৰ পঢ়াৰ দিন, কিতাপ পঢ়া ভালকে। সেইবিলাক ভাবি চিন্তি মিছাতে মাথা গৰম কৰি একো লাভ নাই। এতিয়া ভালকে কিতাপ পঢ়া, এইটোৱে তোমাৰ ভাল ভৱিষ্যত এটা বনাই দিব, ঠিক আছে? এইবিলাকৰ কথা কৈ একো লাভ নাই। এই কিতাপ পঢ়াৰে কথা, কিতাপ পঢ়িব টানোতে মই এইবিলাক কাম কৰি আছো আৰু সেই কিতাপ পঢ়াৰে কথা কয়। বাৰু চেংতালু, তুমি কোৱাচোন ইংৰাজীত এলফাবেট কিমানটা আছে? ছাৰ ইংৰাজীত যে এলফাবেট কিমানটা আছে বুলি সুধিলে GST ধৰি GST নধৰাকে কম। গৰু গাহৰি ধেমালি কৰিবলৈ আহিছে হা? ছাৰ আপুনিও যে আৰু সঁচা কথাটো ক'লে পটককে খং উঠাই লোৱা নহয়। কচোন তোমাক যেনেকে ক'ব মন যায়। ছাৰ GST ধৰিলে 26টা আৰু GST নধৰাকে হ'লে 23টাহে মাত্ৰ। ইহঁতৰ লগত মানে নোৱাৰিছো আৰু দেই। নগেন তুমি কোৱাচোন শৰাইঘাট দলং কোনখন নদীৰ ওপৰত আছে? ছাৰ ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত। মিছা কথা, বৰাক নদীৰ ওপৰত আছে। ছাৰ আপুনি ভুল শিক্ষা দিছে। তহঁতে কি জানা কি নাজানা সেইটো মই নাজানো। আগতে স্কুলৰ বিলবিলাক ক্লিয়াৰ কৰিবলৈ কবি আজি যাই ঘৰত, ঠিক আছে? আৰু যেতিয়ালৈ এই বিল ক্লিয়াৰ নহ'ব তেতিয়ালৈ শৰাইঘাট দলং বৰাক নদীৰ ওপৰতে থাকিব, কোনেও একো লৰচৰ কৰিব নোৱাৰে। এতিয়া কৰা কৰি যোৱা। আয়ৈ হৰি, আয়ৈ ৰাম।